ছোৱালী এজনীৰ লগত কলেজত আহিলোঁ 2 মিনিট ভাল কথা বতৰা পাতিলোঁ তাৰ পৰা মোৰ বডিত কোনো ক্ষতি নহয় ছোৱালীজনীয়ে ল'ৰা এজনৰ লগত 2 মিনিট কথা পাতিলে তাৰ পৰা কোনো ক্ষতি নহয় কিন্তু আচ্ছা তোক এখন বুলেট দিম তই বহুত বুলেট বিচাৰিছ কৰিব মঞ্চ কৰিবৰ কাৰণে জনাইছে আমি ছাত্ৰ-ছাত্ৰীসকলক আসন গ্ৰহণ হেমন্ত কুমাৰ দেউৰীদেৱক আৰু অধ্যক্ষ মৰিগাঁও কলেজত জীৱন কোঁৱৰ ডাঙৰীয়াক মঞ্চলৈ আহ্বান জনাইছোঁ তেখেতক মঞ্চত আসন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ জীৱন কোঁৱৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে তেখেতক আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগতে আজি এই মঞ্চত উপস্থিত থকা আমাৰ ছাত্ৰ-ছাত্ৰীসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ইয়াৰ মাজত আছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ তেওঁলোককো আমি আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ইয়াৰ লগতে আমি আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ মাজত আজি মঞ্চত উপস্থিত আছে যাৰ বাবে আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আজিৰ অনুষ্ঠানৰ মধ্যমণি নৰেন্দ্ৰনাথ কেওট ছাৰ হাজৰিকাদেৱ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱ লগত জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ভৰফলীয়াদেৱ লগতে ফাইনেন্স কমিশ্যনাৰ হেমন্ত কুমাৰ দেউৰীদেৱ আমি সকলোকে একেলগতে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষকো আমি এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই আদৰণি কাৰ্যত সহযোগিতা কৰিছে মৰিগাঁও মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি দীপালী দাস তালুকদাৰ লগতে জগত চন্দ্ৰ শইকীয়া ভূগোল বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ হাঁহিৰাম লহকৰ ৰসায়ন বিভাগৰ জ্যেষ্ঠ আমি সকলোকে আদৰণি জনাইছোঁ আমাৰ বিজ্ঞান ভৱন নামকৰণ উপলক্ষে আয়োজিত সভাত উপস্থিত ভাৰত মাতৃৰ সুযোগ্য সন্তান অক্লান্ত দুৰ্মত যোদ্ধা অসমৰ সৰ্বকালৰ শুভেচ্ছা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ মঞ্চত উপবিষ্ট অসম চৰকাৰৰ জলসম্পদ দপ্তৰৰ অন্যতম দক্ষ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱ মঞ্চত উপবিষ্ট আন আন বিশিষ্ট ব্যক্তিসকল নিমন্ত্ৰিত অতিথিসকল সাংবাদিক বন্ধুসকল মোৰ সহকৰ্মীসকল আৰু ছাত্ৰ ছাত্ৰীসকল জয় জয়তে সকলোকে নমস্কাৰ জনাইছোঁ আজি আমাৰ মাজত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছেহি আৰু তেখেতে উপস্থিত হৈ মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনটো আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মৰিগাঁওক আমি অন্তৰৰ গভীৰ কোণৰ পৰা শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ মহোদয় আজি মুখ্যমন্ত্ৰী মহোদয়ৰ পদধন্যে মহাবিদ্যালয়ৰ চৌহদ ভেদি তৰংগ অনুতংগৰে প্ৰতিধ্বনিত হৈ চৌদিশে মহাবিদ্যালয়ৰ বৰ্ণিল ইতিহাস আমোল মোলাই তুলিলে আমি আজি ধন্য হ'লোঁ আজিৰ দিনটোত মহাবিদ্যালয়ৰ ইতিহাস সোণালী আখৰেৰে লিখা থাকিব
আমাৰ মহাবিদ্যালয়খন জিলাখনৰ এক অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান। ইয়াত এটা দীঘল কৰি আজি মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মাননীয় নৰেন্দ্ৰনাথ কেওটছাৰে প্ৰাক্তন অধ্যক্ষ তেখেতৰ নামত বিজ্ঞান ভৱনটো আজি নামাকৰণ কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে শুভ উদ্বোধন কৰা হৈছে। আৰু এই সভাত উপস্থিত থকা আমাৰ অতিকৈ মৰমৰ আমাৰ অতিকৈ শ্ৰদ্ধাৰ আজি যাৰ নামত বিজ্ঞান ভৱনটো নামাকৰণ কৰা হৈছে সকলোৱে মৰিগাঁও জিলাৰ এটা স্বনামধন্য আৰু একমাত্ৰ বিশিষ্ট ব্যক্তি। তেখেতৰ নাম হৈছে আমাৰ কেওটছাৰ আৰু বিশিষ্ট ব্যক্তিসকল আৰু মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অতিকৈ মৰমৰ মহোদয়ে আমাৰ এই মৰিগাঁও মহাবিদ্যালয়ৰ কাৰণে যিমানবোৰ সমস্যা আছে এই সমস্যাৰ বিষয়ে তেখেতে অৱগত কৰিছে আৰু ইতিমধ্যে ইয়াত উল্লেখ কৰিছে যে বাণিজ্যিক যিটো শাখা আজিলৈকে পাৰেখীকৰণ হোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী ভালে আছা? ভাল মামা বুলেট সঁচাই লাগিব বুলেট 100%। আচ্ছা, বুলেট কৰিলে ছোৱালীবিলাকে স্কুটি পাবনে নাই? স্কুটিৰ দাম কিমান আৰু বুলেটৰ দাম কিমান? কেনেকে হ'ব? ল'ৰাই কেনেকে বেছি পাব? স্কুটিৰ দামত কি পায়? পালচাৰ। সঁচাই পালচাৰ পায়? পালচাৰৰ দাম কিমান? 50,000। আচ্ছা, তোক এখন বুলেট দিম, তই বহুত বুলেট বিচাৰি আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা মৰিগাঁও মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ লীলাকান্ত বৰঠাকুৰ ডাঙৰীয়া, যিজন মহান ব্যক্তিৰ উদ্দেশ্যে আমি ইয়াত সমবেত হৈছোঁ, শ্ৰী নৰেন্দ্ৰনাথ কেওট ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া, বিত্ত বিভাগৰ সঞ্চালক হেমন্ত কুমাৰ দেউৰী ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত অধ্যাপক অধ্যাপিকাসকল আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, আজি মৰিগাঁও কলেজলৈ মোক নিমন্ত্ৰণ কৰি আনি এই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আৰু এই মহাবিদ্যালয় আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা মৰিগাঁও মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ লীলাকান্ত বৰঠাকুৰ ডাঙৰীয়া, যিজন মহান ব্যক্তিৰ উদ্দেশ্যে আমি ইয়াত সমবেত হৈছোঁ, শ্ৰী নৰেন্দ্ৰনাথ কেওট ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া, বিত্ত বিভাগৰ সঞ্চালক হেমন্ত কুমাৰ দেউৰী ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত অধ্যাপক অধ্যাপিকাসকল আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, আজি মৰিগাঁও কলেজলৈ মোক নিমন্ত্ৰণ কৰি আনি এই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আৰু এই মৰিগাঁৱৰ এগৰাকী অত্যন্ত সন্মানৰ ব্যক্তি নৰেন্দ্ৰনাথ কেওটদেৱৰ নামত
মৰিগাঁও মহাবিদ্যালয়ৰ যি বিজ্ঞান ভৱন উৎসৰ্গিত হ'ল আৰু সেই কাম কৰাৰ বাবে মোক যি সুবিধা প্ৰদান কৰিলে তাৰ বাবে মই মৰিগাঁও মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি ইয়াতে মই যেতিয়া সকলোকে লগ কৰিছোঁ, কোনোবাই মোক কৈছে আশীৰ্বাদ কৰিব, কোনোবাই মোক কৈছে দোৱা কৰিব। আশীৰ্বাদ লাগিব, দোৱা লাগিব, কিন্তু মোৰ পৰা নহয়, এই নৰেন্দ্ৰ নাথ কেওটৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ পৰা। আৰু যেতিয়াই কেওট ছাৰৰ দৰে ব্যক্তিৰ কথা আমাৰ মনত ৰাখিম, তেওঁলোকৰ ব্যক্তিত্বৰ প্ৰতি যেতিয়া আমি মূৰ দোৱাম, তেতিয়া ভগৱানেও আমাক আশীৰ্বাদ দিব, আল্লাহেও আমাক দোৱা দিব। এই কথাখিনি আমি সকলোৱে মনত ৰাখিব লাগিব। ঠিক আছে? ইয়াৰ পিছত আহিলে আমি সময়ৰ বিপৰীতে খোজকাঢ়ি আছোঁ। সেইকাৰণে যোৱাকালি মই ৰমাদৌৰীক কৈছিলোঁ যে মৰিগাঁও কলেজত আহিম, একো নোকোৱাকৈ গুচি যাম, মনটো ভাল নালাগিব, গতিকে আৰু একদিন বেলেগ দিনা আহিম। দেউৰীদাই নহয়, আজি নাহিলে ল'ৰা ছোৱালীবিলাকে বেয়া পাব, গতিকে মই আহিলোঁ। কিন্তু মোৰ যিখিনি মনত কথা আছে সেইখিনি ক'বৰ কাৰণে মই আৰু এদিন আহিব লাগিব, কাৰণ আজিতো মই ইমান ক'ব নোৱাৰিম, গতিকে আৰু এদিন ক'ব লাগিব। কেইটামান কথা মই থুলমূলকৈ ক'ব খুজিছোঁ যে ছাত্ৰ ছাত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ লগত আমাৰ পৰিচয় কি? এজন ভাল সন্তান। আমি ষ্টুডেণ্ট কেনেকৈ হ'লোঁ? প্ৰথমতে কাৰোবাৰ ল'ৰা ছোৱালী হ'লোঁ, কোনোবা গাঁৱৰ ল'ৰা ছোৱালী হ'লোঁ, তাৰ পিছত কলেজৰ ষ্টুডেণ্ট হ'লোঁ, আৰু তাৰ পিছত গৈ পেলাই কোনোবা এজন ব্যক্তি হ'লোঁ, যিজন ব্যক্তিয়ে বেলেগক ছাঁ দিব পাৰে। আজি আমি কাৰ ছাঁ লৈ আছোঁ? আজি আমি আমাৰ সমাজৰ ছাঁ লৈ আছোঁ, দেউতা মাৰ ছাঁ লৈ আছোঁ, আৰু আমাৰ শিক্ষাগুৰুসকলৰ ছাঁ লৈ আছোঁ। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল, যিদিনাখন আমি ছাঁ দিব পৰা হ'ম, সিদিনাখন আমি কাক ছাঁ দিম? আমাতকৈ দুৰ্বলজনক, আমাতকৈ যাক প্ৰয়োজন সেই সময়ত বেছি থাকিব, তেওঁক আমি ছাঁ দিব পাৰিম নে নাই? প্ৰথম কথা, ষ্টুডেণ্ট হ'লে এটা কথা আমি মনত ৰাখিব লাগিব যে আমাৰ সামাজিক দায়বদ্ধতা, সংবেদনশীলতা, এজন মানুহৰ প্ৰতি এজন মানুহৰ যিটো সংবেদনশীলতা থাকিব লাগে, সামাজিক দায়বদ্ধতা থাকিব লাগে, সেইখিনি আমি নিজৰ ভিতৰত নিৰ্মাণ কৰিব লাগিব। দ্বিতীয়তে, আমাৰ অসমত আটাইতকৈ ডাঙৰ কথা কি? যে আমি মানুহবোৰ পৰমুখাপেক্ষী। অৰ্থাৎ আজি যদি অসমত আপোনালোকে চাই, আপোনালোকে দেখিব যে আমি হাতেই পাতি থাকোঁ। যদি কণী খাব লাগে ৰাতিপুৱা, কাৰোবাৰ ওচৰত হাত পাতোঁ। যদি মাছ খাব লাগে, কাৰোবাৰ ওচৰত হাত পাতোঁ। যদি মাংস খাব লাগে, কাৰোবাৰ ওচৰত হাত পাতোঁ। চাউল খেনিৰ কাৰণেও কাৰোবাৰ ওচৰত হাত পাতোঁ। অৰ্থাৎ আমাৰ অসমখন ভাৰতৰ ভিতৰতে এনেকুৱা এটা ৰাজ্য, যি ৰাজ্যই আমি নিজৰ ভৰিৰ ওপৰত ক'তো থিয় হৈ থকা নাই, বেলেগৰ পৰা আমি হাত নাপাতিলে আমি চলিব নোৱাৰোঁ। অসমলৈকে যেতিয়া মই যোৱা মুখ্যমন্ত্ৰী হোৱাৰ পিছত এইকেইদিন মই চাই আছোঁ যে অসমলৈকে যিমান ট্ৰাক আহে, এই গোটেই ট্ৰাকবিলাকত কি আহে? মাছ, মাংস, কণী, চব্জি, চাউল, লোহা, যিমান পৃথিৱীত চিমেণ্ট, যিমান দৰকাৰী বস্তু আহে, ঘূৰি আহোঁতে আহে। আমাৰ পৰা যাওঁতে কি যায়? পাহাৰৰ পৰা কাটা কয়লাখিনি যায়, তাৰ বাদে আৰু আমি একো নপঠাওঁ। অৰ্থাৎ আজি আমাৰ ৰাজ্যখন আমি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গৈ আছোঁ। তাৰ ফলত আমি কি কৰিম? ডাঙৰ হোৱাৰ লগে লগে আমি ক'ম যে ক'ত চৰকাৰে এডভাৰটাইজ ওলাইছে, ক'ত বিজ্ঞাপন ওলাইছে। যেতিয়া চৰকাৰী চাকৰি কৰিম, মোৰ দৰমহা আৰম্ভ হ'ব 13,000 টকা দি বা 15,000 টকা দি।
এতিয়া যদি 15,000 টকাটো যদি আমি ভগাই লওঁ, ঘৰৰ পৰা অহা যোৱা কৰোঁতে ডেইলি 100 টকা, মাজত এখন ভালকৈ কিনিব লাগিব, ঘৰত খাব লাগিব, ল'ৰা ছোৱালী স্কুলত পঠাব লাগিব, এই গোটেইখিনি হিচাপ মিলালে 13-14 হাজাৰৰ হিচাপটো কোনেও মিলাব নোৱাৰে। অকল স্কুলতে 3,000 লাগে। তাৰ কাৰণে আমি আকৌ কি কৰোঁ যে যি অফিচতে যোন মানুহ যায় আমি তাক কাষ্টমাৰ বুলি ভাবোঁ, সেৱা বুলি নাভাবোঁ যে কিবা এটা দি থৈ যাওক, নহ'লে একো কাম নহয়। লাইচেন্সখন দিওঁতেও দি যাব লাগিব, অফিচত ফাইলটো পুট আপ কৰোঁতেও দি থৈ যাব লাগিব, পেঞ্চন লওঁতেও দি থৈ যাব লাগিব, কাৰণ মানুহজনে হিচাপ কৰে যে ঘৰত যদি মই 200 টকা লৈ নাযাওঁ তেতিয়াহ'লে মাহৰ মূৰত মোৰ বাজেটটো নিমিলিব। এতিয়া আমি এই পৰিৱেশৰ পৰা কেনেকৈ আঁতৰি আহিব পাৰোঁ? যেতিয়া আমি ৰাজ্যখনক চহকী কৰিব পাৰিম, যেতিয়া আমি নিজে নিযুক্তি নিবিচাৰি 10 জনক নিযুক্তি দিব পৰা হ'ম, আৰু আমি যেতিয়া এনেকুৱা এটা কাম কৰিম যাৰ পৰা আমি সমাজৰ বোজা নহয়, আমি 10 জন ব্যক্তিক কেনেকৈ তেওঁলোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিব পৰা এটা ব্যৱস্থালৈ লৈ যাম। আজি আপোনালোকে চিন্তা কৰক, যদি ৰাজস্থান আৰু হাৰিয়ানাৰ পৰা মানুহে গাহৰি পোৱালি অসমত পঠিয়াব পাৰে, আমি ইয়াতে কিয় গাহৰি পোৱালি বনাব নোৱাৰোঁ? আজি যদি মাছৰ খাদ্য কলিকতাৰ পৰা আহিব পাৰে, আমি ইয়াত কিয় বনাব নোৱাৰোঁ? অসমত প্ৰয়োজনীয় আলপিনটোৰ পৰা জেচিবিখনলৈকে যদি বাহিৰৰ পৰা আহে, আমি 10 জনে ইয়াতে কিবা এটা কৰিব নোৱাৰোঁ? অৰ্থাৎ সৰুৰ পৰাই আমি যেতিয়া কলেজত পঢ়িম, আমাৰ মনটোত ইনোভেশ্যন, এণ্টাৰপ্ৰাইজিং এই কেইটামান গুণ আমাৰ জীৱনৰ লগত সমাহিত হ'ব লাগিব। যে বেলেগতকৈ মই এটা বেলেগ কৰিম, মোৰ এটা ইনোভেশ্যন থাকিব যে মই ডাঙৰ হৈ কি কৰিম। What you want to be? I want to be a doctor, I want to be engineer. এইবিলাকতো বহুত শুনিলোঁ যে মই কি হ'ম, মই কিবা এটা বেলেগতকৈ বেলেগ হ'ম। দ্বিতীয়তে সেই বেলেগ হ'ম বুলি ক'লে নহ'ব, বেলেগ হোৱাৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটোৰ পৰা কাৰণে মোৰ বুকুত সাহস লাগিব, মোৰ বুকুত শক্তি লাগিব, মোৰ বুকুত উদ্যমিতা লাগিব। এই গুণখিনি যদি আমি আহৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সমাজৰ বোজা নহৈ আমি সমাজৰ বাবে একোটা সম্পদ হ'ব পাৰিম। আৰু আপোনালোকে যদি চাই যে গুৱাহাটী মহানগৰীত আজিৰ দিনত ইলেক্ট্ৰিচিটিৰ কাম কৰিবৰ কাৰণেও আমাৰ অসমীয়া যুৱক বিচাৰি নাপায়, ৰঙৰ কাম কৰিবলৈ আমি অসমীয়া যুৱক বিচাৰি নাপাওঁ। এতিয়া জল জীৱন মিছনত গোটেই গাঁৱে গাঁৱে কাম হৈ আছে, সেই কামৰ বাবে প্ৰয়োজনীয় কোনো মানৱ সম্পদ আমি অসমত নাপাওঁ। অসমৰ ইকনমি কিমান ডাঙৰ? বছৰি আমি 4,20,000 কোটি টকাৰ আমাৰ ইয়াত বেহা বেপাৰ উৎপাদন গোটেই মিলি আমাৰ যিবিলাকে ইকনমিক্স পঢ়ে তেওঁলোকে ক'ব যে GDP বুলি যিটো কয়, অসমৰ GDP হ'ল 400 crores, 20 lakhs, 15 lakhs, এই ধৰণৰ অসমত আমাৰ GDP। কিন্তু সেই GDPৰ লগত 4 লাখ কোটি টকাৰ লেনদেন আমাৰ অসমত হয় প্ৰত্যেক বছৰত। কিন্তু সেই লেনদেনৰ যি ফল, আধা ফল আমি বাহিৰলৈকে পঠাই দিব লাগে। তাত যিমান বস্তু আনো আমি বাহিৰৰ পৰা আনো, গতিকে মূলধনটোতো আমি বাহিৰতে পঠাই দিব লাগে। গতিকে এই 4 লাখ কোটি টকা আমি যদি অসমত ৰাখি অসমত চাৰ্কুলেট কৰিব পাৰোঁ, 20 বছৰৰ ভিতৰত অসম ভাৰতৰ আটাইতকৈ ডাঙৰ 5খন ৰাজ্যৰ ভিতৰত এখন হ'ব পাৰে। কাৰো অভাৱে নাথাকিব, কাৰণ অসমীয়া মানুহৰ আজিকালি বাচ্চাও নহয়, ভুলতে 2টা বা 1টা হ'লে যদি হয়, কাৰণ আমাৰ পপুলেশ্যনৰ পেটাৰ্ণ লাহে লাহে কমি গৈ আছে। আৰু মইতো বিচাৰোঁ যে আমাৰ মুছলমান সমাজতো যিবিলাক শিক্ষিত ল'ৰা ছোৱালী আছে
আজিকালি তেওঁলোকে বহুত সন্তান জন্ম নিদিয়ে বা যোনে জন্ম দিয়ে তেওঁলোককো মানুহে বুজায় যে ইমান বাচ্চা জন্ম দি লাভ নাই, কাৰণ ইংৰাজী স্কুলত পঢ়াওঁতে অসমীয়া স্কুলত পঢ়াওঁতে যিমান টকা লাগে আমি সেই টকাখিনি উৎপাদন কৰিব নোৱাৰোঁ। যি নহওক জনসংখ্যাৰ কথাটো বেলেগ, জনসংখ্যাত ক'ৰবাত নহয় ক'ৰবাত অসমত কেতিয়াবা নিজে নিয়ন্ত্ৰণ হ'বগৈ। কিন্তু এই 4 লাখ কোটি টকা যদি প্ৰত্যেক বছৰে আমি বাহিৰৰ বস্তু কিনিব লাগে, বাহিৰৰ বস্তু খাব লাগে, চব কথা বাহিৰৰ লগতে হ'ব, তেতিয়াহ'লে আমি কেতিয়াও এটা উন্নত জাতি হ'ব নোৱাৰিম, কেতিয়াও আমাৰ ল'ৰা ছোৱালীবিলাকে জীৱিকাৰ সন্ধান পাব নোৱাৰে। কেৰালাত কি কৰে, আজি কেৰালাত যদি আপোনালোকে চাই, চব ছোৱালীয়ে, চব মানে মই চব বুলিয়ে কৈছোঁ, চবেই প্ৰায় নাৰ্ছৰ কাম জানে। তেওঁলোকে কি কৰে যে যেতিয়াই ডাঙৰ হয় তেওঁলোকে নাৰ্ছৰ প্ৰশিক্ষণ লয় আৰু খুব চিৰিয়াছলি লয়, বেজীটো মাৰোঁতে বিষ নুঠে, ধুনীয়াকৈ শিকে। শিকি পেলাই তেওঁলোকে গালফত যায়, তাতে নাৰ্ছৰ কাম কৰি ইমান টকা পঠায় যে কেৰালাৰ GDPৰ আটাইতকৈ বেছি টকা ছোৱালীবিলাকে বাহিৰৰ পৰা যি ৰেমিটেন্স বুলি কয়, সেই ৰেমিটেন্স পঠোৱা টকাৰে কেৰালা ৰাজ্যখনৰ 1/3 ইনকাম বাহিৰৰ পৰা অহা ৰেমিটেন্সৰ পৰা হয়। এতিয়া আমাৰ অসমৰ ল'ৰা ছোৱালীও ক'ৰবাত যদি বাহিৰত যায়, ছিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে যায়, উল্টাই দেউতাক মাকক চিঠি লিখে, টকা দি নাতে, মোক 2000 টকা পঠাই দিয়ক বুলি। পঠাই দিবৰ কাৰণে টকা নাথাকে, কাৰণ আমি যি কাম কৰিব যাওঁ উইদাউট স্কিল কৰিব যাওঁ। আমাৰ হাতত নলেজ নাই, খালি গাড়ীত উঠিলোঁ, হায়দৰাবাদত গ'লোঁ, কাম লাগে, কি কাম দিব? ছিকিউৰিটি দিব। কিন্তু সেই ল'ৰাজনে যদি পালমিং শিকি যায়, সেই ল'ৰাজনে যদি টেইলৰিং শিকি যায়, সেই ল'ৰাজনে যদি পানীৰ কাম শিকি যায়, সেই ল'ৰাজনে যদি ইলেক্ট্ৰিচিটিৰ কাম শিকি যায়, সি এজন অৰ্ডিনাৰী ল'ৰাৰ পৰিৱৰ্তে সি এজন গুণসম্পন্ন ল'ৰালৈকে তাৰ প্ৰমোশ্যন হয়। লগে লগে সি 7,000 টকা দৰমহাত কাম নকৰে, সি 20,000 টকা দৰমহাত কাম কৰিব আৰু দেউতাক মাকলৈকে 4,000 টকা পঠাব। আমাৰ শিক্ষা ব্যৱস্থাৰ আটাইতকৈ দুৰ্বলতাটো ক'ত, যে আমি ল'ৰা ছোৱালীক জ্ঞানৰ ফালৰ পৰা আমি ফিজিক্স শিকালোঁ, কেমেষ্ট্ৰি শিকালোঁ, আমি প্ৰফেচাৰসকলে পঢ়াওঁতেও জানে যে এই ছাবজেক্ট কেইটা পঢ়ালোঁ 50 জন ল'ৰা, কলেজত 2টা পোষ্টহে ওলাব, 48 জন ল'ৰাই একো নাপাব। এই 48 জন ল'ৰাৰ কথা আমাৰ শিক্ষা ব্যৱস্থাত আমি চিন্তা নকৰোঁ। আজি মৰিগাঁও মহাবিদ্যালয়ত আহি মোৰ দেখি ভাল লাগিছে, কিমান এফেক্টিভ মই নাজানো, যে ইয়াত UPSC APSCৰ এটা প্ৰশিক্ষণ হয়। এই প্ৰশিক্ষণৰ লগত আহিয়ে যিটো চকুত পৰিছে, মই ডিটেইলছত যোৱা নাই, এই পৰীক্ষাটোৰ লগত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাক লোৱাৰো পৰীক্ষা এটা শিক্ষানুষ্ঠান আমি লগত আৰম্ভ কৰিব পাৰোঁ নেকি? SSBৰ পৰীক্ষা, ষ্টাফ চিলেকশ্যন বৰ্ডৰ পৰীক্ষাৰ আমি কৰিব পাৰোঁ নেকি? লাহেকৈ মৰিগাঁৱত ইমান ধুনীয়া NCC আছে, ইয়াৰ ল'ৰা ছোৱালী কেনেকৈ পেৰামিলিটাৰী ফ'ৰ্চলৈকে যাব পাৰে, তাৰ বাবে আমি কিবা এটা আৰম্ভ কৰিব পাৰোঁ নেকি? অৰ্থাৎ মেইন এডুকেশ্যনৰ লগত ভকেশ্যনেল এডুকেশ্যন, স্কিল এডুকেশ্যন আৰু যি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ কাৰণে প্ৰয়োজনীয় শিক্ষা, যিটো কোৰ এডুকেশ্যন বুলি কয়, এই গোটেইবিলাক আমি সমাহিত কৰিব পাৰোঁ নেকি? অহা আমাৰ চৰকাৰৰ যি আমি নতুন শিক্ষানীতিৰ চেষ্টা কৰি আছোঁ, এই গোটেই এলিমেণ্টবিলাক তাত আমি আনিব খুজিছোঁ। আজিকালি আপোনালোকে চাব, আমাৰ অসমত মেডিকেল কলেজ এতিয়া 1000 ছিট আছে, তাৰে 15% আমি বাহিৰৰ ল'ৰা ছোৱালীক দিব লাগে ভাৰতৰ চৰকাৰৰ নিয়মত। কিন্তু সেই 15% অসমৰ বাহিৰত নহয়, তাৰ ভিতৰত অসমীয়াও ইনক্লুডেড। অৰ্থাৎ আজি যদি অসমত 1.5 লাখ ভাৰতত মেডিকেল ছিট আছে, তাৰ 15% মেডিকেল ছিটত অসমীয়া ল'ৰাইও যাব পাৰে, দেশৰ যিকোনো জেগালৈকে যাব পাৰে। কিন্তু আমাৰ ছায়েন্সৰ পঢ়া শুনাৰ যিটো লেভেল, সেই লেভেলত আমি আমাৰ অসমৰ মেডিকেলখিনিতে পোৱা কষ্ট বাহিৰৰ মেডিকেল কলেজত পোৱাৰ কথাটো বাদেই। তাৰ ফলত কি হয়, বছৰি 200 জন ল'ৰা মেডিকেল পঢ়িবৰ কাৰণে
অসমৰ বাহিৰৰ পৰা অসমলৈ আহে। অৰ্থাৎ আমাৰ উৎপাদনতো আমি বাহিৰৰ কাৰণে দৰ্জা খুলি থৈ দিছোঁ। পঢ়া চিটকেইটাৰ কাৰণেও বাহিৰৰ পৰা মানুহ আহিব, খাদ্যও বাহিৰৰ পৰা আহিব। সকলো ক্ষেত্ৰতে আমি এটা পৰ নিৰ্ভৰশীল জাতিলৈকে আজি ৰূপান্তৰ হৈছে। নৰেন্দ্ৰ মোদীয়ে কৈছে আত্মনিৰ্ভৰশীল ভাৰত। আমি শিকিব লাগিব কেনেকৈ আমি আত্মনিৰ্ভৰশীল অসম হ'ব পাৰোঁ। শিক্ষাত পৰিৱৰ্তন হ'ব লাগিব, মানসিকতাত পৰিৱৰ্তন হ'ব লাগিব। শিক্ষা আৰু মানসিকতাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীসকলৰ এটা মনটোত উদ্যমতা আৰু সাহস আহিব লাগিব। মই আমাৰ ল'ৰা ছোৱালীসকলক ২-৩টা কথা ক'ম। সমাজখন পংকিলতাৰে পৰিপূৰ্ণ। এইখন সমাজত ৰাগিয়াল দ্ৰব্য নোখোৱাকৈ থাকিব পৰাটো এটা চেলেঞ্জ আজিকালিৰ দিনত। কাৰণ এনেকুৱা পৰিৱেশ যে চবতে নহয়, চবত কিবা এটা আছে। আমাৰ মেক্সিমাম ল'ৰা ছোৱালী পুলিচত দৌৰিব নোৱাৰে কাৰণ আধা চিকৰ খাই থৈ দিছে, বুকুত বলে নাই। আধা ল'ৰাই স্মকিং কৰে, কোনো এটা কামত যাব নোৱাৰে। আৰু দুই এজনে পাৰিলে চান্সত যাওঁতে 2 টুপি ধৰিও ল'লে। গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই কথাবিলাকৰ পৰা আমি যেনে তেনে আঁতৰত ৰাখিব লাগিব। এইবিলাক কোনো পৰামৰ্শ নহয় যে গান্ধীজীয়ে সিটো উপদেশ দিছে মই সিটো উপদেশ দিছোঁ। মই ৰিয়েলিটিৰ ফালৰ পৰা কৈছোঁ। আমি যদি স্মকিং কৰোঁ মই বেয়া নাপাওঁ, কিন্তু CRP দৌৰিলে, বেটেলিয়নত দৌৰিলে আমি কেনেকৈ দৌৰাটো কমপ্লিট কৰিব পাৰিম? গতিকে আজিৰ দিনত এইটো সিটো উপদেশ নহয়, বুদ্ধিমানৰ কাম আমাৰ যাতে শৰীৰৰ ষ্ট্ৰেংথটোৰ লগত আমি কম্প্ৰমাইজ নকৰোঁ। এইটো বুদ্ধিমানৰ কাম, এইটো কোনো সিটো উপদেশৰ কাম নহয়। আমি যেতিয়া চিকৰ খাম, চিকৰ খালে মোটামুটি 45 বছৰত অৰেল কেঞ্চাৰ হৈয়ে যাব। যদি অৰেল কেঞ্চাৰ 45-50 হৈ যায়, মোৰ ল'ৰা ছোৱালীক জন্ম দিয়াৰ পিছতে যেতিয়া দেউতাকৰ মৃত্যু হ'ব, ল'ৰা ছোৱালীটো কেনেকৈ ডাঙৰ হ'ব? তাক মই সংসাৰলৈকে কিয় আনিলোঁ? গতিকে বুদ্ধিমানৰ কাম এইটো নাখালেও হয়, এইটো নাখালেওতো চলি থাকিব, আৰুতো বহুত কাম কৰিব পৰা আছে। এই ধৰণৰ বুদ্ধিমানৰ কামবিলাক আমি শিকাৰ সময় হৈ গৈছে। কোনো এইবোৰ হিতু উপদেশ নহয়, বেয়া নাচাবা, বেয়া নুচুবা, বেয়া নকৰিবা, হিতু উপদেশ নহয়। এইবিলাক হৈছে ৰিয়েলিষ্টিক কথা। যিটোৰ পৰা মোৰ ক্ষতি হ'ব তাৰ পৰা মই দূৰত থাকিম, যিটোৰ পৰা মোৰ ক্ষতি নহয় তাত আমি জবৰদস্তি লাগি থাকিম, কোনো প্ৰব্লেম নাই, কোনো প্ৰব্লেম নাই। ছোৱালী এজনীৰ লগত কলেজত আহিলোঁ, 2 মিনিট ভাল কথা বতৰা পাতিলোঁ, তাৰ পৰা মোৰ বডিত কোনো ক্ষতি নহয়। ছোৱালীজনীয়ে ল'ৰা এজনৰ লগত 2 মিনিট কথা পাতিলে তাৰ পৰা কোনো ক্ষতি নহয়। কিন্তু যদি মই মদ আৰু চিগাৰেট খাব যাওঁ সেইটো মোৰ ক্ষতি। গতিকে হাৰ্মলেছ কাম আমি কৰিব লাগে, হাৰ্মফুল কাম আমি কৰিব নালাগে। আৰু মই ল'ৰা ছোৱালীৰ কথাটো ক'লোঁ যেতিয়া চবতে লিমিট এটা থাকিব না, লিমিটটোতো ক্ৰছ নহ'ব, হয় নে নহয়? গতিকে তাতো আমি লিমিটটো লৈয়ে চলিব লাগিব। চবে কয় যে শিৱৰাত্ৰিত কয় শিৱই ভাং খাইছিল আমিও ভাং খাম, ভাল কথা। কিন্তু শিৱই যে বিষ খাইছিল আমি বিষ খাব পাৰোঁ নেকি? আমিতো নোৱাৰোঁ। গতিকে শিৱ হোৱাৰ আগতে শিৱৰ গুণটো গাত থাকিব লাগিব। যদি শিৱৰ মতে ভাং খাইছ, শিৱৰ মতে বিষো খা, বোলে সেইটো নোৱাৰোঁ, তেতিয়াহ'লে আধা কিয় এক্টিং কৰ? এক্টিং কৰ যদি পূৰা এক্টিং কৰ। কথাটো হৈছে আমাৰ মানুহৰ গণ্ডগোল এইটো। কৃষ্ণই 16,000 বিয়া কৰাইছিল, গতিকে ময়ো বিয়া কৰিব পাৰোঁ। আচ্ছা, কৃষ্ণই যে ইমান ধুনীয়াকৈ বাঁহীটো বজাব পাৰিছিল, তই পাৰ? বোলে নোৱাৰোঁ। কৃষ্ণই যে এনেকৈ সুদৰ্শন চক্ৰটো মাৰি চবৰ ওপৰত ডমিনেণ্ট কৰিব পাৰে, তই গাঁৱৰ কাষৰ ল'ৰা এটাকে বগৰাব পাৰ? বোলে মই নোৱাৰোঁ। আচলটোত চকু পৰিলে, বাকী গুণখিনিত চকু নপৰিলে। এইটোৱে হৈছে আমাৰ প্ৰব্লেম। যদি কাৰোবাক কপি কৰোঁ, পূৰা কপি কৰিম। তেওঁৰ বেয়াখিনি বা যিখিনিক অলপ মানুহে কণ্ট্ৰভাৰ্চিয়েল বুলি ক'ব, সেইখিনিক কপি কৰিম। আৰু যিটো তেওঁৰ আটাইতকৈ মহান গুণ, সেইখিনিক আমি কপি নকৰিম। এইটো কেনেকৈ হ'ব? শিৱই কেতিয়া বিষ খাইছিল? বিষটো এনেকৈ অমৃত মন্থনত ওলাই আহিছিল যে শিৱই নাখালে গোটেই জগতখনকে শেষ কৰি দিলেহেঁতেন। তেতিয়া শিৱই জগতৰ পৰোপকাৰৰ কাৰণে নিজৰ কি হ'ব চিন্তা নকৰি বিষ খাই নীলকণ্ঠ হ'ল।
এতিয়া আমি শিৱৰ সেই গুণবিলাক নল'ম, খালি ভাং খোৱা গুণটো ল'ম। এইটোতো নহ'ব। সেইকাৰণে মই ভাবোঁ যে গোটেই কথাবোৰ চিন্তা কৰাৰ এটা নতুন মানসিকতা আমি নিৰ্মাণ কৰিব লাগিব। উদ্যমিতা, সাহস আৰু বেলেগতকৈ কিবা কৰাৰ এক অফুৰন্ত শক্তি, এই দুয়োটাৰ মাজেৰে আমি আগবাঢ়িব লাগিব। যি নহওক, মই বহুত কথা ক'ব খোজা নাই। ল'ৰা ছোৱালীবিলাকে আহোঁতে মোক ইয়াতে কমাৰ্চ ষ্ট্ৰীমৰ কথা কৈছে, হয়নে? যে কমাৰ্চ ষ্ট্ৰীমটো দিব লাগে। কমাৰ্চ ষ্ট্ৰীমটো দিয়াত মোৰ আপত্তি নাই, কিন্তু অধ্যক্ষ মহোদয় এটা চিন্তা কৰিব লাগিব। মই যিটো বুজিছোঁ, কমাৰ্চ ষ্ট্ৰীমটো ইয়াত ভেঞ্চাৰ হিচাপে চলি আছে। চৰকাৰে যেতিয়া পোষ্ট দিব, পোষ্টবিলাক নতুনকৈ এডভাৰটাইজ কৰিব লাগিব। পুৰণা ফেকাল্টিখিনিয়ে পায় নাপায় সেইটো গভৰ্ণিং বডিৰ ওপৰত ডিপেণ্ড কৰিব, কাৰণ আজিকালি এপইণ্টমেণ্টটো মেৰিট মতে হ'ব। সেই সমস্যাখিনি যদি আপোনালোকৰ নাই, মোক লিখি দিলে 6 মাহৰ ভিতৰত আপোনালোকক কমাৰ্চ ষ্ট্ৰীম আমি দি দিম। দ্বিতীয়তে, আজি আমাৰ কেওট ছাৰৰ নামত ইমান ধুনীয়া এটা বিল্ডিং আপোনালোকে নামাকৰণ কৰিছে। বিল্ডিংটো ধুনীয়াকৈ সজাই পৰাই লেব টেব গোটেইখিনি বনাবৰ কাৰণে মই 1 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আপোনালোকে ভাল কৰি, যিহেতু ছাৰৰ নামত দিছে, কামটো ভাল হ'ব লাগিব। সেইকাৰণে খুব ধুনীয়াকৈ বনাই দিব, যাতে সকলোৱে গৌৰৱ অনুভৱ কৰিব পাৰে যে হয়, এটা সুন্দৰ কাম এটা হ'ল। ঠিক আছে। অহা এপ্ৰিল মাহৰ ভিতৰত স্কুটাৰ মটৰচাইকেলৰো ডিচিশ্যন হৈ যাব। দ্বিতীয়তে, আৰু কেইটামান কাম আমি ষ্টুডেণ্টৰ কাৰণে চিন্তা কৰি আছোঁ। কলেজৰ পৰা অহা যোৱা কৰিবৰ কাৰণে অকণমান হ'লেও ল'ৰা ছোৱালীবিলাকক পকেট খৰচ এটা দিয়াৰ কথা এটা আমি, যাতে দেউতাক মাকৰ ওপৰত বহুত বেছি বুজা হ'ব নালাগে। অহা বছৰৰ পৰা স্কুলৰ কিতাপ, কলেজৰ কিতাপ, গোটেই কথাবিলাক আমি ধুনীয়া কৰি ল'ম, যাতে দুখীয়া ল'ৰা ছোৱালীবিলাকে পঢ়াৰ ক্ষেত্ৰত কোনো কষ্ট পাব নালাগে। দুখীয়া মধ্যবিত্ত সকলোৱে, মই দুখীয়া বুলি কওঁতে মধ্যবিত্তকো লগত ধৰি লৈছোঁ, ধুনীয়াকৈ যদি কৰিব পাৰোঁ আমাৰ খুব ভাল হ'ব। আৰু আমাৰ কলেজত আমি হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, অসমীয়া, বড়ো, তিৱা সকলোৱে লগ হৈ কেনেকৈ মৰিগাঁও জিলাখনক আমি আগুৱাই লৈ যাব পাৰোঁ, অসমখনক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, বেলেগতকৈ বেলেগ কৰাৰ এটা প্ৰতিযোগিতাৰ মনোভাৱ আমি কেনেকৈ নিৰ্মাণ কৰিব পাৰোঁ। মই কোৱা কথাবিলাক, ঠিক আছে, অকল মামাটো নলৈ, মামাৰ কথাখিনিও শুনিব লাগিব। ঠিক আছে। গোটেই কথাখিনি ভাল কৰি শুনি তাৰ ওপৰত যদি অলপ চিন্তা কৰা যায়, আৰু ভৱিষ্যতে মোক ইয়াত আহিলে যদি কোৱা যায় যে মামা আপুনি কোৱা কথাখিনি চিন্তা কৰি মই এইটো কৰিছোঁ, তেতিয়া মোৰ বহুত বেছি ভাল লাগিব। হ'ব? বহুত বহুত ধন্যবাদ। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুমূলীয়া বক্তব্য নিশ্চয় শুনিলা। ছাত্ৰ অৱস্থাৰ পৰাই তেখেত কথা কোৱাৰ ক্ষেত্ৰত বিশেষভাৱে পাৰ্গত আছিলে, আৰু ছাত্ৰ অৱস্থাত তেখেত যেতিয়া ছাত্ৰ নেতা আছিলে, তেতিয়াই তেখেতে অতি ছাত্ৰ ছাত্ৰীসকলক তেখেতৰ বক্তব্যৰ দ্বাৰা মুগ্ধ কৰি ৰাখিছিল। আজি তোমালোকৰ সন্মুখত তেখেতৰ বক্তব্য তোমালোকে শুনিলা। এতিয়া আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশিত হ'ব। সকলোকে ৰাষ্ট্ৰীয় সংগীতৰ লগত अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उज्जल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे Thanks for coming!
মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এক বৌদ্ধিক ধৰণৰ ভাষণ এটা তোমালোকৰ আপলোড কৰি মানে আমাৰ সমাজ ডিপাৰ্টমেণ্টে চৰকাৰীকৰণ কৰিব লাগে তেখেতে সেই বিষয়েও ক'লে আৰু তেখেতে মানে কেনেকৈ আমি জীৱনত আগবাঢ়িব পাৰোঁ মানে যেনেদৰে মানে ৰাইজৰ লগত কথা পাতে তেনেদৰে কথা পাতাতকৈ আজি বেছি আমাৰ লগত বৌদ্ধিক ধৰণে কথা পাতিলে আমাক যিমানখিনি প্ৰয়োজন আছিল যিমানখিনি জ্ঞানৰ আমাৰ প্ৰয়োজন আছিল তেখেতে কৈছে পুনৰ আমি আহিম বুলি তেখেতৰ হাতত আজি যথেষ্ট সময় কম আছিল এই শ্বহীদ দিৱসৰ দিনাখন তেখেতে আমাৰ ইয়াত আহি যিমানখিনি কথা ক'লে আমি তাৰ পৰা যথেষ্ট অনুপ্ৰাণিত বুলি কৈ গ'ল কেনে লাগিছে ভাল লাগিছে শুনি পেলাই লগতে আৰু আমাৰ মৰিগাঁৱত মানে এটা ITI কলেজ হ'ব লাগে যেনেকৈ নগাঁৱত আছে সেইটো আমি ডিমাণ্ড কৰিছোঁ ঠিক আছে